হাই গাইজ, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া 9 বাজিছে ৰাতিপুৱাৰ আৰু এইয়া কেৰাহী এটা ল'লোঁ। ইয়াতে মানে গল্ডিতে আহিছিল বিক্ৰী কৰিবলৈ। কেৰাহী এটা দৰকাৰ হৈ আছিল মোৰ, তাৰমানে বস্তুবোৰ কেতিয়াবা বনালে কেৰাহী অকণ দিগদাৰী হৈ যায়। তো ঘৰৰ ওচৰতে পালোঁ, লৈ ল'লোঁ। আৰু চব্জি লৈছিলোঁ, মই তাতে এৰি থৈ আহিলোঁ। কেৰাহী পাই একদম চব্জিয়ে পাহৰিলোঁ। তো পইচাটো দি আহোঁ। লওক, ঢাকন আছিল নেকি তাৰ? ল'লোঁ। এতিয়া চাহ খোৱাই নাই, মাইনাৰ কাৰণে ৰখোনে ইমান দেৰি হৈ গ'ল, তাই উঠাই নাই। আজি আমাৰো উঠোঁতে বাৰু দেৰি হৈছে, বতৰ বেয়া। ৰাতিপুৱা একদম শুই থাকিলোঁ। আৰু ঢেকীয়া শাক ল'ব আছিলে, মাইনাই বহুত ভাল পায় ঢেকীয়া শাক খাই। কিন্তু সেয়া শুই থাকিলোঁ বুলি ঢেকীয়া শাকো লোৱা নহ'ল। আহিছিল বোলে খুৰীহঁতে, এতিয়া কৈছে আহিছিল বোলে, লোৱাও নহ'ল। এতিয়া খুৰীক কৈ থৈছোঁ কালি যদি আহে খুৰী লৈ থৈ বোলে, পিছত মই পইচাটো দি দিম বুলি। মানে মাইনাই খুবেই ভাল পায় খাই পেলাই। আৰু পিছত আনিছিল চব্জি আলাই, কিন্তু ঢেকীয়া শাক নহয়, বেলেগ শাকবোৰ আনিছিল। বেলেগ শাক আকৌ তাই ইমান খাব নোখোজে, ঢেকীয়া শাকটো হ'লে ধুনীয়াকৈ খায়। এতিয়া তাইৰ কাৰণে ৰখোঁতে ইমান দেৰি হ'ল, ভোক লাগি গৈছে। এতিয়া চাহ খাই লওঁ, চেৱৈ খাম আজি আমি দুজনীয়ে। তো ঠিক আছে। এইয়া ক'ত গ'লা? আজি দুদিনৰ পিছত ব্লগিং আকৌ ষ্টাৰ্ট কৰিছোঁ। তাৰমানে সেইদিনাখন ৰাতিপুৱা অকণমান শ্বুট কৰিছিলোঁ কেৰাহী কিনাটো, তাৰপিছতে স্পেচ নাই দেখাই আছিল। এই দুদিন ব্লগিং একদম কৰা নাছিলোঁ। আজি মেমৰি এখনো লগাম। আৰু এতিয়া কিন্তু আগৰ ধেৰ আছিলে ভিডিঅ'বোৰ, সেইবোৰ ডিলিট কৰিলোঁ। কিছুমান ফটো আছিলে, সেইবোৰ ডিলিট কৰিলোঁ। তো স্পেচ অকণ খালী হ'ল যে আজি কৰিছোঁ। দুদিন একো ৰেকৰ্ড কৰা নাই, একো ব্লগো সেইকাৰণে দিয়া নাই। এইজনী খালা দেখোন, লোৱা লোৱা, হাল্লা কৰি আছে তাই। এইয়া মই ঘৰ মুচি আছোঁ। এতিয়া কাপোৰ ধুবও আছে, ৰান্ধিব আছে, ঢেৰ কাম আছে। মানে আজি কামেই কাম, শেষ হোৱা নাই কাম কৰা। মই কাম কৰি লওঁ, চাই থকা আপোনালোকে ব্লগটো লাষ্টলৈ চাব। তাতে থৈ দিয়া, তাতে সোমাই দিয়া। ভৰিটো ধোৱা। এইটো মোৰ সৰু কালৰ আছিলে, মই যে তোমাৰ সমান আছিলোঁ। মই লৈ লওঁ। আহা জলদি আহা। মাতি আছে। আহা, হৈ যাব ভৰি ধোলাটো। আহা বেটা, আহা। আৰামত। এয়া মোৰ ব্ৰইলাৰৰ মাংসৰ চাটনি বনাইছিলোঁ। ব্ৰইলাৰৰ 2 পিচ লৈ লৈছোঁ, সৰু সৰুকৈ কুটি পেলাই তেলত ৰঙাকৈ ফ্ৰাই কৰি ইয়াত কেঁচা জলকীয়া, কেঁচা পিঁয়াজ আৰু নিমখ দি সানি দিছিলোঁ। বাকীখিনি মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ মাইনাৰ কাৰণে। কালি আজমিন বাৰে ব্লগ চাই পেলাই পোলাও দেখিলোঁ ব্লগত বনোৱা, আৰু মোৰ খাবই মন গ'ল। ৰাতিলৈ বনাই দিলোঁ, কিন্তু সেয়াও ৰেচিপি মাইনাৰ উৎপাতত তাই কাৰ্টুন চাই একোৱে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ।
এয়া মাইনাই খোৱা প্লেটখন অকণমান মই খালি ভিডিঅ' কৰি ৰাখিলোঁ। क्या खाया था तुमने? क्यों खाया? मैंने मना किया था ना, आज से मत खाना, ओके? मैंने आज तुमको माफ़ कर दिया। मैं बोलो भिडिओ जो आपलोक ভাল লাগে तेनाह'ले प्लिज मोर चेनेल सबस्क्राइब करिब, मैं बोलो भिडिओ लाइक एंड शेयर करिब। आजिलै आइसो आको काइले आन एटा ब्लग লৈ আকৌ লগ পাম। बाय।